নমস্কাৰ সকলোলৈকে মই নৰেনকলিতা হেপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোলৈকে। হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। সকলোৱে আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ পিছত হাঁহে মাহে এসাঁজ খাবলৈ এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে। দেখিবলৈ পোৱা গৈছে ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যৰ চৌদিশে ভীষণ ব্যস্ততা। ডেকা বুঢ়া সকলোৱে মেজি ভেলা ঘৰ সজোৱাত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ বোৱাৰী জীয়াৰী সকলোৱে এতিয়া পাকঘৰত ব্যস্ত হৈ পৰিছে। জুহালত তেওঁলোকৰ ব্যস্ততাৰ সীমাসংখ্যা নাই। মাজত মাত্ৰ এটা দিন, শনিবাৰৰ পাছত দেওবাৰে ভোগালীৰ আনন্দত সকলোৱে মতলীয়া হ'ব। বোৱাৰীসকলে মোবাইলত ৰিলছ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব। সমান্তৰালকৈ বজাৰৰ দৃশ্য চাওক।